নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে গোহাঁই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কেনেকৈ শ্বহীদ ফৰ্ম ডাউনলোড কৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি গুগলত চাৰ্চ কৰিব লাগিব যে শ্বহীদ ফৰ্ম ডাউনলোড। ইয়াৰ পিছত এটা পেজ খুলিব। এই পেজটোত গভৰ্ণমেণ্টৰ যিটো চিম্বল থাকিব এইটোৱে অৰিজিনেল পেজটো। তেতিয়া এইটো আমি ডাউনলোড কৰিবলৈ দেখাব। আপুনি তাত ডাউনলোডত ক্লিক কৰিব লাগিব। তেতিয়াহে আপোনাৰ যিটো ফাইল সেইটো ডাউনলোড হ'ব। আৰু এই ফাইলটো ক'তো ডাউনলোড নহয়, আপোনাৰ ফাইল মেনেজাৰ বা ষ্ট'ৰেজত ক'তো ডাউনলোড নহয়। এইটো হ'ব অকল PDF। সেইকাৰণে আপুনি প্ৰথমতে গুগল প্লে' ষ্ট'ৰৰ পৰা এটা ডাউনলোড কৰিব লাগিব এপ। সেই এপটোৰ নাম কি জানেনে? PDF ৰিডাৰ। এই PDF ৰিডাৰটো মই ডাউনলোড কৰিছোঁ। এতিয়া আপোনাক লাইভ প্ৰচেছ দেখাম। এইটো আপোনাক ইমান সুন্দৰকৈ বুজাইছোঁ যাতে আপুনি সুন্দৰকৈ বুজি পায়। বন্ধুসকল, এতিয়া PDF ৰিডাৰটো অ'পেন কৰিম আৰু অ'পেন কৰাৰ লগে লগে আপোনাৰ অট'মেটিক এই পেজখন স্ক্ৰীনত আহি যাব। এইখন শ্বহীদ এডুকেশ্যন ফৰ্ম ডাউনলোড। এইখনেই হ'ল শ্বহীদ ফৰ্ম বা MLA স্কলাৰশ্বিপ ফৰ্ম। বন্ধুসকল, ধন্যবাদ।